তেতিয়া তোমালোকে কোৱা যে ২৪ৰ আগৰ ঘৰৰ সংখ্যাটো কোৱা যদি সিহঁতে কয় যে ২৪ৰ আগত কি আছে ক'ব নোৱাৰে তেতিয়াহ'লে এইটো চোৱা এইটো কি হ'ব আগত তেতিয়া আমি সিহঁতক ক'ব পাৰোঁ যে কিছুমানে হয়তো ক'ব পাৰিব কিছুমানে নোৱাৰিব তেতিয়া আমি দেখাই দিলোঁ যে আগত ২৩ আছে আৰু পাছৰ সংখ্যা হ'লে কি হ'ব তেতিয়াহ'লে এইখন গুচাই ক'লে তেতিয়া ক'লে যে ২৫ আছে পাছৰ সংখ্যা এনেকৈ আমি যিকোনো সংখ্যাত বহুৱাই লৈ আগৰ আৰু পিছত তাৰপিছত ইয়াতে ৫টা বস্তু বনাইছোঁ তাৰপিছত যুগ্ম সংখ্যাকেইটা আমি সিহঁতে জানে তৃতীয় শ্ৰেণীত যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা বুলি ক'লে সিহঁতে জানিব যে ০ ২ ৪ এইবিলাক থাকিলে যুগ্ম সংখ্যা হয় আৰু এইকেইটা আমি প্ৰথমতে এনেকৈ চিৰিয়েলি দেখাই দিলোঁ আমি ইয়াতে বহাই ল'লোঁ লৈ যে সিহঁতক পৰা মানে ১ৰ পৰা ১০০লৈকে কিমানটা যুগ্ম সংখ্যা আছে আমি গণনা কৰিব এইখন মানে কেনেকৈ উলিয়াই সেইটো কিবা ফৰ্মুলা আপোনাৰ ইয়াত ওলাব পাৰিব মই সিহঁতক মানে প্ৰথমতে কৈ ল'ব লাগিব যে যুগ্ম সংখ্যা কি হয় যে ০ ২ ৪ এককত থাকিলে যুগ্ম সংখ্যা এইটো হ'ল একক সংখ্যা